এবিঘা চাহ খেতিত 1.5 কুইণ্টেল উৎপাদনৰ বাবে এপ্ৰিল মে মাহত কি স্প্ৰে কৰিব আহকচোন মই ভিডিঅ' সহকাৰে আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ চাওঁ এয়া মই NPK পেকেটটা লৈছোঁ 1 কেজিয়া 1 কেজিয়া পেকেটটো আপোনাৰ 200 লিটাৰ হয় এইটো আধা কেজি দিছোঁ 100 লিটাৰ আৰু আছে আপোনাৰ টি ফলিঅ'ৰ দিছোঁ 100 গ্ৰাম এইটো টি ফলিঅ'ৰ এইটো ফলিঅ' 10 চামুচ দিলে পাউডাৰ ড্ৰপবিলাক ড্ৰামত দিয়াৰ পাছত পানীবিলাক ভালদৰে ঘুটালি সংমিশ্ৰণ কৰি দিব লাগে নহলে ড্ৰপবিলাক তলতেই গোট মাৰি থাকে টি ফলিঅ'টোত জিংক ব্ৰন কপাৰ সালফাৰ মেগনেছিয়াম এই সকলোবিলাক সংমিশ্ৰণ থাকে সেইবাবে ফলিঅ'টোৱে পাতটো গ্ৰোথ হোৱাত সহায় কৰে আৰু NPKটোৱে আপোনাৰ পাতৰ ঠাৰিটো মজবুত শকত হোৱাত সহায় কৰে বন্ধুসকল ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো চাই ভাল পালে চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্ট কৰিব আৰু ভিডিঅ'বিলাক আপোনালোকৰ বন্ধুসকললৈ শ্বেয়াৰ কৰিব ধন্যবাদ জয় অসম বাই বাই